বৰ্তমান সময়ত মোৰ ভিউৱাৰ্ছসকল আপোনালোকে আটাইতকৈ মোৰ প্ৰিয় লগৰী। গতিকে মোবাইলটো যেতিয়া হাতত লৈ চাই থাকোঁ তেতিয়া এনে লাগে যেন আপোনালোক মোৰ সন্মুখত থিয় হৈ আছে আৰু সেইবাবে সকলো কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আহক এতিয়া দুপৰীয়া ভাতকেইটা চাই লওক। ৰাজমাহ চাউল পাঞ্জাৱৰ ফেমাছ আজি বনালোঁ। ৰাতিপুৱা একদম পূৰা মছলা চছলা দি খুব ধুনীয়া হৈছে টেষ্ট। তাৰপিছত আৰু খাওঁ এতিয়া ভাতকেইটা। ইয়াৰ ভিতৰত খালি অসমীয়া আকৌ জাতিলাও বাকলি আৰু আলু ভজা আছে। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। মই আমাৰ ঘৰত বাকলি ভজা খোৱাটো নিয়ম নাই, কিন্তু মই প্ৰথম বনাইছোঁ। ইমানেই ভাল লাগিছে। কোমলীয়া জাতিলাও সেইদিনা দেখুৱাইছিলোঁ যে জাতিলাও ভাজি বাকলি আছিলে, আজি অলপ বনালোঁ। এতিয়া ভাতকেইটা খাই ল'ম ভালকৈ।